বন্ধুসকল গুৱাহাটীত ডুবাইৰ নিচিনা চি ফিছৰ টাৰ্নেল আহিছে পিছত আপোনালোকে গৈছেনে নাই বৰাগাঁৱত এখন ডাঙৰ ফিল্ডত এখন মেলা বহিছে য'ত আপোনালোকে তাতে দেখা পাব বিভিন্ন ধৰণৰ একুৰিয়ামৰ মাছ দেখা পাব আৰু তাতে এই চি ফিছৰ টাৰ্নেলো বনোৱা গৈছে তো আহক তেতিয়াহ'লে ইয়াতে আপোনালোকে চাবলৈ কাৰণে যদি আপোনালোকে চোৱা নাই আৰু ইয়াতে পাৰ পাৰ্চন 150 টকাকৈ হয় আৰু এক্সট্ৰাকৈ যদি আপুনি 300 টকা দিয়ে সেইটো মেলাৰ কাৰণে এণ্ট্ৰি ফিজ হয় তো বলক তেতিয়াহ'লে ভিডিঅ'লৈকে যাওঁ ইয়াত কিছুমান এনেকুৱা ফিছ দেখুওৱা গৈছে যিবিলাক ফিছ অকল সাগৰৰ পৰা অনা গৈছে যিবিলাক আমি সাধাৰণতে দোকানত আমি দেখা নাপাওঁ আৰু এই টাৰ্নেলটো দেখিছে এইটোৱে হ'ল মেইন টাৰ্নেল এই টাৰ্নেলটোৰ কাৰণে মানুহে ইয়াতে চাবলৈ কাৰণে আহি আছে আৰু বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ঠাইৰ পৰা আহিছে এই টাৰ্নেলটো চাবলৈ মানে এটা আনকমন বস্তু দেখা পালোঁ ধৰিলোঁ বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত সুবিধা হয় আৰু ভাল হয় মানে তেখেতে ভাল পাব সেইকাৰণে আপোনালোকৰ ল'ৰা ছোৱালী যদি আছে আপোনালোকে লৈ আহক এই একুৰিয়ামটো আৰু এই টাৰ্নেলটো দেখুৱাওক নিশ্চয় ভাল লাগিব আপোনালোকৰ তো বন্ধুসকল আহক বৰাগাঁৱত এই মেলাখনত আৰু এই টাৰ্নেলটো উপভোগ কৰক ঠিক আছে নেক্সট ভিডিঅ'ত আকৌ লগ পাম